হৈছোঁ মই সকলো ছাত্ৰ ছাত্ৰীসকলকে যিবিলাকে বৰ্তমান মেট্ৰিক পৰীক্ষা দিব বা ক্লাছ 9-8 আছে সিহঁতক জনাব খুজিছোঁ যে নিয়মিত পাঠদান কৰিলে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু কোনোদিন বস্তুবিলাক পিছত পঢ়িম বা পিছত কৰিম বুলি থৈ দিব নালাগে, নিয়মিতভাৱে পাঠদান কৰিব লাগে। এইখিনি মোৰ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি আহ্বান আছে যাতে তেওঁলোকেও সদায় পঢ়ি কিনে আগবাঢ়ি যাব পাৰে। खुलुमबाय रायजो राजा नोंथांमोन नै बे समाव आङो दोङो जोंनि बाक्सा डिस्ट्रिक्टनि कोदोमतला गामियाव नै जोंहा सासे बाबु बे बिथाङा जोंना दाख्लैबावै जा मेट्रिक आनजाद जा फिथाइ होदोंमोन रिजाल्ट होदोंमोन बे रिजाल्टआव बिथाङा अल आसामनि भितरावनो माने 6 पजिशन लानो हादों। बिथांनि मुङानो जादों निकुंज हाजरिका। बिफाया जादों नै जोंहा श्री नबकुमार हाजरिका। दा जोङो नै गासैबो जोङो नैबे बेहाय नुजाथिफैदों बिथांलानि न'खराव नुजाफैदों जों इउपिपिएलनि जानानै आंजों लोगोसे आं इउपिपिएल लाइमोन मुसुलपुर समष्टिनि इउपिपिएल लाइमोन गांखंनि आफादगिरि आरो लोगोसे जोंनि नैबे जोंनि बिबानगिरि लाइमोन गांखंनि आरो लोगोसेनो आंजों दंफायो नैबे जोंहा बाबुन बसुमतारी आदा बिथाङाबो जोंनि बे 24 नं मुसुलपुर समष्टिनि इउपिपिएलनि आफादगिरि पेरेन्ट बडिनि आरो आंजोंनो लोगोसे दंफाबावो नैबे जोंनि मुसुलपुर डिस्ट्रिक्ट इउथनि बिथाङा सेक्रेटारि बिथाङाबो जों गासैबो बेहाय नैबे हाजरिका श्री नबकुमार हाजरिका बिथांनि न'खराव फैनानै बिथांनि फिसाज्ला अनजालु फिसाज्ला निकुंज हाजरिकाखौ दिनैनि नैबे मोजां समाव बा बे मोजां फिथाइ रिजाल्ट बे नै मेट्रिक आनजादनि मोजां मोनसे आसामनि मादावनो 6 पजिशनाव बिथाङा मोननो हादों। बे मोननो हानायनि थाखाय जोङो जोबोद गोजोननाय मोनदों आरो जोंनि बे नैबे इउपिपिएल दोलोनिफ्राय बिथांखौ आरो बिथांनि बिमा बिफाखौ बरायनो थाखाय जोङो बेहाय नुजाथिफैदों। दा नै बिमायाबो नैबे बिमाया बिथांखौ दा जों दैखौ लोंग्रोना लानि बिनि उनावहाय जोङो बिथांनि फेमिलिखौ जोङो बरायनाय जागोन। नोंथांमोना भिडिअखौ नायलांबाय थाबानो जाबाय। আমার নিকুঞ্জয় মাদার আমার নিতুমা হাজৰিকা তেখেতক আমাৰ ব্লক প্ৰেচিডেণ্ট আমাৰ তেখেতক মই এখন আৰণাই সম্বৰ্ধনা জনাবলৈ আহ্বান কৰিছোঁ। তো এই সময়ত ল'ৰা তেখেতৰ যে আজি অল আসাম ভিত্তিত 6 পজিশন মানে সহজ মানে পাৰ্চেণ্ট পোৱা নাই মানে 98.16। তো এই সময়ত আপোনাৰ যিটো মনৰ ভাৱ আপুনি অলপ আপোনাক ক'ব নেকি? নিশ্চয় কম। মোৰ খুবেই ভাল লাগিছে এই ৰিজাল্টটোত। মোৰ এই ৰিজাল্টটো হ'ব লগা আছিল মোৰ 2018 লগা আছিল এইটো, কিন্তু কি কাৰণত মানে নহ'ল সেইটো মোটামুটি আৰু 5-6 নম্বৰমান পালে তাই ষ্টেনত আহিল হৈ, কিন্তু মোৰ মনটো ভাঙি যোৱা নাই। ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। গতিকে মই ঠেকি আছোঁ, কিন্তু লাষ্টত মোৰ এনেহান হৈছে যিহেতু আৰু মোৰ ছেকেণ্ড ল'ৰাটো মোৰ উঠি আহি আছে, কিন্তু মই ভাঙি পৰা নাই। গোটেই গুৰুত্বটো মই তাক দিছিলোঁ। তাক দিয়াৰ পিছত সি ঠিক 9 মান যেতিয়া পাইছে তেতিয়া কিন্তু মই ফাইনেল হৈছোঁ যে ই ভৱিষ্যতে একজন তাৰমানে এটা অসমৰ ভিতৰত টপ 10ৰ ভিতৰত আহিব বুলি এটা মোৰ বিশ্বাস এটা হৈছিল। তাৰপিছত তাৰ একাগ্ৰতা অধ্যয়ন গোটেইখিনি দেখা পাই ক্লাছ 7-8ৰ পৰা পাঠশালা আনন্দৰাম বৰুৱা একাডেমীত দিছিলোঁ। মই প্ৰথমতে দিছিলোঁ শংকৰদেৱত 4ৰ্থ-মান বয়সত শংকৰদেৱৰ পৰা লৈ আহিলোঁ। 4ৰ্থ মানৰ পৰা শংকৰদেৱৰ পৰা আনি BK ভাণ্ডাৰীত দিলোঁ বৰমা।
পুহা কলিতাহঁতৰ ওচৰৰ যিখন স্কুল আছিল তাত দিলোঁ। তাত যেতিয়া ল'ৰা ছোৱালী কমি গ'ল উপায় নাই, মাত্ৰ আমাৰ বাবু আছিলে। একজনৰ কাৰণে বহুত অসুবিধা হয়, কম্পিটিশ্যন কৰা তাৰ মানে কোনো ল'ৰা নাই নহয়। গতিকে মই মোৰ দাদা যিজন মানে গুৱাহাটীত মোৰ দাদা থাকে, মোৰ বৰডেকা আৰু মই আমি দুইজনে খুবেই মৰম কৰে ইহঁতক। আৰু মোৰ চাকৰি নাই, গতিকে দাদাক সোধাৰ পিছত দাদাই কৈছে কি মানে তই যেনাই কি নহওক তাক ভাল মানুহ বনাব লাগিব, যি খৰচ পাতি লাগে মই বহন কৰিম, বুজি পাইছি। তাৰপিছত মই আনন্দৰামত যাই আনন্দৰামত মই এডমিশ্যনটো দিলোঁ। দিয়াৰ পিছৰ পৰা তাৰমানে আনন্দৰামত দপে তাৰ পজিশ্যন বছৰে বছৰে 1 হৈ লাষ্টত মানে যেইতে টেষ্ট দিলে, টেষ্ট দিয়াতে 97.56 যেইতে হ'ল তেতিয়া কিন্তু মই ফাইনেল। কাৰণ এখনিত এটা মোৰ ক'ব লগা আছে, কাৰণ কথাটো হৈছে সি যেতিয়া ঘৰৰ পৰা অহা যোৱা কৰে সি মাত্ৰ টাইম পায় 3 ঘণ্টা। ৰাতিপুৱা উঠিয়ে গাটো ধুই পেলাই দুটামান ভাত খাই আহি তাক মই থবা যাওঁ বৰমাত। তাক আনন্দৰামৰ গাড়ী প্ৰথমতে উঠাই বৰমাত থবা আহাতে লাষ্টত তাৰমানে সি লাষ্টত তাক নামে দিলে সি বৰমাত আহি পাতে 5টা পাই গধূলি। 5টাত মই বাইকেদি আইনবা যাই পেলাই ঘৰ আহি পালে সি 6টা বাজিল। খাই লৈ উঠি গা পা ধুই অলপ দুটামান খাই সি বাগাত দি 9টাৰ বা 8:30টাৰ পৰা 11টা 11:30লৈকে 3 ঘণ্টা পঢ়ি পেলাই আজি এই ল'ৰাটো অসমৰ ভিতৰত 6 পজিশ্যন পাবালৈকে সক্ষম হৈছে। মাদাৰক সোধো, কেনেকুৱা লাগিছে আপোনাক? খুবেই ভাল লাগিছে। যিখিনি ধৰক ল'ৰাটোৰ এই ৰিজাল্ট সেইখিনিত আমি ভবামতে হৈছে। আমিও তাৰ লগত বহুত কষ্ট কৰিছোঁ। সিয়াৰ পঢ়াত বা পাঠদান কৰাৰ সময়ত যিখিনি সহায় কৰিব লাগে তাত আমি আমাৰ সামৰ্থ্য অনুযায়ী কৰিছোঁ। পঢ়িছে নে পঢ়া নাই সম্পূৰ্ণ চাই থাকোঁ, আৰু কিবা পাৰা নৰা এটা প্ৰশ্ন কিবা ধৰবা লগা হ'লেও মই আমি ৰাতি অকস্মাত উঠি যাই পেলাইও আমি তাৰমানে মোবাইল চেক কৰোঁ, বুজি পাইছেনে? যিখিনি কষ্ট কৰিব লাগে বহুতে কৰিছোঁ। বাবুও অলপ ক'ব। বাবু হা, আজি তুমি যে অল আছামৰ মানে 6 পজিশ্যন পাইছে না, আচ্ছা ঠিক তেনেকুৱা পোৱাৰ কাৰণে তুমি কিমান কষ্ট কৰিছিলা অলপ মানে ষ্টুডেণ্টছবিলাকক অলপ জনাই দিওঁ, তোমাৰ দৰে যাহাতে হয়। মই এই সমগ্ৰ অসমৰ ভিতৰত এই 6 নম্বৰ পজিশ্যনত পাই মই আজি বহুত আনন্দিত হৈছোঁ। মই সকলো ছাত্ৰ ছাত্ৰীসকলকে যিবিলাকে বৰ্তমান মেট্ৰিক পৰীক্ষা দিব বা ক্লাছ 9, 8 আছে সিহঁতক জনাব খুজিছোঁ যে নিয়মিত পাঠদান কৰিলে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু কোনোদিন বস্তুবিলাক পিছত পঢ়িম বা পিছত কৰিম বুলি থৈ দিব নালাগে, নিয়মিতভাৱে পাঠদান কৰিব লাগে। এইখিনি মোৰ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি আহ্বান আছে, যাতে তেওঁলোকেও সদায় পঢ়ি কিনে আগবাঢ়ি যাব পাৰে। আচ্ছা, তুমি যে মানে 6 পজিশ্যন পালে অল আছামত না, তোমাৰ দেউতা তোমাৰ মা না, তুমি কি ক'ব? মা দেউতাই মোৰ কাৰণে সৰুৰ পৰা বহুত কষ্ট কৰিছে। মোৰ এজন বাও আছে, তাইও মোৰ লগত অনবৰতেই মানে লাগি থাকে। কিবা সমস্যা হ'লে তাই মোক চাই দিয়ে। তাইৰ নাম শ্ৰী সাগৰিকা হাজৰিকা। তাই মোক গণিত, ইংৰাজী আদি সকলোবোৰ বিষয়ৰ ক্ষেত্ৰতে যিখিনি পাৰে তাইৰ সামৰ্থ্য অনুযায়ী তাই সেইখিনি মোক দিবলৈ সক্ষম হৈছে। আৰু মায়েও মোক পঢ়ি থকাৰ সময়ত যি মুখস্থ ধৰিব লাগে বা আন সমস্যাবোৰৰ সমাধান কৰি দিয়ে। দেউতাইতো মোক সৰুৰ পৰা অনা নিয়া বা যিখিনি খৰচ পাতি লাগে গোটেইখিনিয়ে একদম চম্ভালি আছেই। আৰু লগতে বৰদেউতাই, মামাহঁতে আৰু দেউতাৰ বন্ধু ভৱেশ কলিতা খুৰায়ো বহুতখিনি সহায় কৰিছে, যিখিনি মই মানে কৈ শেষ কৰিব নোৱাৰিম। ধন্যবাদ।